हेलो गाइस गुड मर्निंग नमस्कार पोनप्रथमते সমূহ অসমবাসীলৈ মাঘ বিহু তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি এতিয়া গৈ আছোঁ ডাঙৰ মাছ কিনিব ঠিক আছে আমি মাছ বজাৰ গৈ আছোঁ মুক্তাপুৰ মোৰ লগত আছে বুলবুল বুলবুল কি মাছ কিনিবা ডাঙৰ মাছ কিনিবা পইচা আছে নাই এতিয়া কম নাই ন এই জেচিবি ড্ৰাইভাৰ হয় পইচাৰ অভাৱ নাই মই চাওঁ মই আৰু কি ডাঙৰ নাপালে চানা মাছ হ'লে লৈ যাম আৰু নিশ্চয় যাম আপোনালোকে ভিডিঅ'টো চাই থাকক আমি এতিয়া গৈ আছোঁ মুক্তাপুৰৰ মাছ বজাৰলৈ মাছে মাছ এই বুলবুল মাছ চাই পেলাই আৰু আগত চাব এই বেছি ডাঙৰ মাছ এখানে সব মাছ গ্লাস কাপ সিলভার বড় একটা ওরে অন্য কি মাছ আছে লই লই এগুলা কি ব্যাপার আপু শেষ করে দিচ্ছি ব্যাপার চালু ভালে ভালো আছে নাকি সোমবাৰে বুধবাৰে মিঠা দোকানত বিহুৰ বতৰত মাছৰ চাৰি মাছৰ কিলো 11 টকা 1 কিলো নহয় কিজানি মানে এতিয়া বতৰ বহুত ভিৰ আছিল সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ এইটো 3 কিলো ওজনৰ আপোনাৰ এইটো বিকেট হয় তো মানে আনিলোঁ এইটো আৰু এফালে আপোনাৰ লাড়ু পিঠা এইবিলাক যোগাৰ হৈ আছে তো মাছ তো আজি আৰু খানা খোৱা কথা আৰু এইটো তো আপোনালোকে খাওক ভোগালী বিহুৰ বহুত বহুত মানে আন্তৰিক শুভেচ্ছা থাকিল আপুনিয়া পিঠা বনাই আছে আৰু নাৰিকল আছে মানে ৰেডি হৈ নাৰিকল দিয়া পিঠা বনাব তো এইবিলাক পিঠা বনাই আছে তাৰপিছত আৰু মানে আমাৰ বাবুয়ে খাই আছে ইয়া আৰু এইফালে মই গুড়া মিক্স কৰিছোঁ মিঠাই দিছোঁ অকণমান আধা কিলোমান দিছোঁ মিঠাই আৰু আপোনাৰ চাউলৰ গুড়ি এইটো খুন্দি আনিছোঁ এতিয়া আমি বনাম এইখিনিৰে চুঙা পিঠা গুড়া আৰু চুঙা পিঠাৰ বাবে এতিয়া গুড়া ভৰাম পিঠাত আৰু খেৰ ৰেডি হৈছে যিটো খেৰ এতিয়া গুড়া ভৰাম ইয়াতে ইমান নিবি এতিয়া আমাৰ চুঙা ৰেডি হৈ গ'ল এতিয়া এনেকৈ মানে কি কৰিলোঁ পাৰি কেনে তলত দি দিলোঁ এতিয়া তলত আমি এতিয়া জুই দিম তাৰপিছত চুঙা পিঠা এতিয়া জুই দিছোঁ পুৰি আছে মানে পুৰি আছোঁ আমাৰ টিকলু আছে টিকলু পুৰা জুই দিয়া এতিয়া চাওক আমাৰ চুঙা পিঠা ৰেডি মানে চুঙা পিঠা ইজ ৰেডি ৰাতিপুৱা এতিয়া খাব লাগিব এতিয়া ৰাতিৰ সাজ মাছ তো মাছ মই বনাই আছোঁ মাছ আলু মটৰ বিলাহী এনেকৈ দিছোঁ তো জাষ্ট বহাই দিছোঁ আৰু টাইম লাগিব বাৰু ৰাতিৰ সাজো এতিয়া মই বনাওঁ মাছ আৰু আছে ইয়াতে মই ৰাখি থৈ দিছোঁ আৰু মানে দুভাগ কৰিছোঁ মাহঁতৰ ফালে আছে মাছটো কণী হৈছে কণী লাগি আছে এতিয়া তো মানে ডাঙৰ মাছ প্ৰায় 3 কিলো হৈছে তো ভিডিঅ'টো চাই থাকিব আৰু এইখিনি কণী মাছৰ কণী ওলাইছে তো সেইখিনি বেছি নহয় অকণমান তো ভাজিছোঁ তাতে মাছ বনাই আছোঁ এতিয়া মই যাওঁ ফাইনেলি মাছ বনোৱা হৈ গ'ল মানে জোল টাইপ বনাইছোঁ ন ৰাতিপুৱা খাব লাগিব মানে মানুহ কমতো 2জন মানুহ তো ইয়াতে 8 পিচ মাছ আছে তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই হেভ এ গুড ডে গুড নাইট